Hey guys, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আজি হৈছে দেউৰী বিহুত কি আমি খাম আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো ব'লক যাওঁ ভিডিঅ'টো মাজলৈ। এয়া মাছ পুৰিছে, লাষ্টত দেখাম আপোনাক কিয় পুৰিছিলোঁ, আৰু এয়া মাছ ফ্ৰাই কৰিম এতিয়া। এতিয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু মাছ গৰম কৰি আছোঁ। এতিয়া লফা শাকৰ দাইল বনাই আছোঁ, ইয়াত মাছ দি থোৱা আছে আৰু লাষ্টত কিবা বস্তু এটা দি খাব দেই। চবৰ ফেভৰেট গাহৰি মাংস এতিয়া পুৰিম খৰিকাত। মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া ইয়াত দাইল বনি আছে। তেতিয়া গাহৰি মাংসখিনি ইয়াত খৰিকা দি দিছে। এয়া কি দেখিলে নাই, ঔটেঙা। এতিয়া ইয়াত মাছৰ পিটিকা বনাম। এয়া জলকীয়া, ধনিয়া, পিঁয়াজ কুটি দিছোঁ। চব ভালকৈ মিক্স কৰি লৈ এতিয়া মাছৰ পিটিকা বনাম। চব ভালকৈ মিক্স কৰি লৈছোঁ। মাছটো চাব ইমান ধুনীয়াকৈ সিজিছে। কাৰ মাছৰ পিটিকা খাই ভাল লাগে প্লিজ কমেণ্ট কৰি জনাব। ভালকৈ কাৰেণ্টটো আঁতৰাই ল'ম। এতিয়া পূৰা আলু দি লৈছোঁ। এতিয়া ভালকৈ চব মিক্স কৰি ল'ম। এতিয়া ইয়াত নিমখ দিম আৰু নেমু দিম আৰু এতিয়া চব পিটিকা কৰি দিব। বহুত টেষ্টি লাগে এবাৰ ট্ৰাই কৰি চাব। বহুতে খাইছে চাগে। এতিয়া আমাৰ চব ৰেডি হৈ গ'ল। এইবোৰ চব আমাৰ কাঁহীখন কিমান ধুনীয়া লাগিছে। আৰু ইয়াৰ সাজ আছে দেই কিনাৰত। এইখিনি সাজ আমাৰ দেউৰী মানুহ এইটো নিয়মেই খোৱাটো, যিহেতু সেইকাৰণে দেখাই দিছোঁ আপোনালোকক। এতিয়া আমাৰ এই কাঁহীখন কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।